গাৰ্লফ্ৰেণ্ডে কেনেকুৱা কৰি থাকে অকল তাই ব্ৰেক টাইমতো গৈ মানে অকল ৰুমতে সোমাই থাকে মানে সোমাই থাকে ৰুমে চমে তাত যদি সেইবোৰ দি থাকে বেলেগ ছোৱালীক বেলেগক ৰ'ব ভিডিঅ'টোত কৈছে যে আপুনি 18+ হয় নে তুমি হয় 18+। তাৰপৰা আপুনি সেই কি কয় এজনে কৈছে আপুনি মৰিবলৈ আছোঁ বয়স কেইটা আছে আপুনি এইবোৰ কেলৈ কৈছে তেওঁ শুনিব দে এটা কথা বা তেওঁ মনে মনে আছে যদি তেওঁ ৱাইফ গৈছিল তেওঁ ক'ব যে মোৰ ৱাইফো আহিছে লগত কি কথা ক'বলৈ আহিছে কিন্তু তেওঁ ৱাইফ গৰাকী কৈ আছে মই গৈ আছো বুলি কৈছিলে আপোনালোকৰ আগতো কৈছে আপুনি আৰু এটা শুনিব দেই ছাৰ শুনিব দে মই এটা কথা কৈ দিওঁ যোনজনী ছোৱালী গৈছিলে সেই ছোৱালীজনী কম্পাৰ্টমেণ্টেল দুবাৰ দি পাছ কৰিছে সেইটো বাৰু মই নকওঁ সেই ছোৱালীজনী মানে আগতেও বেয়া কৈছে আপুনি লাগিলে ছোৱালীজনী ইয়ালৈ মাতি দিম উপস্থিত দিব তাৰ লগত কথা পাতি গম পাব আপুনি কি কৈছে আছিলে হয় আছিলে তোমালোকে কেনেকৈ গম পালা আছিলে তোমালোকে কেনেকৈ গম ভাইৰেল আৰু গম পাওঁ ন বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডে কেনেকুৱা কৰি থাকে অকল তাই ব্ৰেক টাইমতো গৈ মানে অকল ৰুমতে সোমাই থাকে দেখি থাকো মানে কোনো নাথাকিলে ৰুমটোত সোমাই থাকে মানে সোমাই থাকে ৰুমে চমে তাত যদি সেইবোৰ দি থাকে বেলেগ ছোৱালীক মই মানে ফুৰিবলৈ তাই লগ ল'লে ফুৰিবলৈ গৈছিলোঁ ফুৰিবলৈ গৈছিলোঁ বাঘমত গৈছোঁ কলেজ টাইমত আবেলি 4টা বজাত নহয় ঘৰৰ পৰা গৈছে ঘৰেও গম পায় মোৰ ঘৰো গম পায় সিহঁতৰ গম পায় কলেজতে পঢ়ে কিন্তু তাই মানে তাই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ছোৱালী কিন্তু তাইহঁতৰ নেদেখাৰ কাৰণে মই মানে তাইক দেখুৱাইছোঁ মই ক্লাৰ্ক কৰোঁ সম্পৰ্কীয় নহয় বাৰু মানে চিনা জানা সিহঁতৰ ঘৰত অহা যোৱা কৰি থাকোঁ মই থাকোঁ কিন্তু মাক বাপেকে মই তাই নাই দেখাৰ কাৰণে মই মানে মোক দেখুৱাব বুলি লৈ গৈছিলে নাই দেখা নাই বাপেক এটা আছে ধৰক বাপেক মাক আছে ধৰক কোনো তাত কোনো তাই লগ